हेलो गाइस गुड मर्निंग तो সকলোকে স্বাগতম জনাইছোঁ মধুৰাইৰ পৰা আমি এতিয়া যাব ওলাইছোঁ ৰামেশ্বৰ যাম এতিয়া গাড়ীখন আহে নে বা বাছখন আহিব নে ৰখি আছোঁ গাইছে মধুৰাই চিটি ৰাতিপুৱা চিটো সেইফালে গাড়ী এতিয়া কম কালি ভিডিঅ'তে দেখিছে চাগে বহুত গাড়ী আছিলে এইটো ৰজনীকান্ত এনেকৈ ৰৈ আছোঁ আমি গাড়ীখন আহি পোৱা নাই এতিয়ালৈকে আৰু গাইছ মানে আহি থাকোঁতে হঠাৎ মানে বৰষুণ এজাক আহিলে খুব ভাল লাগিছে ইয়াতে বহুত গৰম হয় চাউথত তো বৰষুণ অহাৰ বাবে খুব ভাল লাগিলে আমি এনেকৈ ৰৈ আছোঁ তো গাইছ আহি আমি ফাইনেলি পাই গ'লোঁ পাম্বাম ব্ৰিজ তো এয়া দেখিছে আপোনালোকে খুব ধুনীয়া আৰু দীঘল হয় ব্ৰিজখন তো এয়া দেখিছে আপোনালোকে লেফ্ট চাইডে ৰেল লাইন আছে এটা ৰাইট চাইডে আছে এইফালে এই ৰেল লাইনটো মানে বন্ধ হৈ আছে এতিয়া ৰামেশ্বৰমলৈকে যোৱা তো আমি এনেকৈ বাছত গৈ আছোঁ এতিয়া সেইবাবে তো গাইছ পাম্বাম ব্ৰিজৰ ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া আৰু চ' আমি আহি ৰামেশ্বৰম চিটি পাই গ'লোঁ তো ইয়াত চাওক চিটিৰ কিছু ভিউ আপোনালোকক দেখাই গৈ আছোঁ মই তো গাইছ মই আছোঁ ৰামেশ্বৰমত তো ৰামেশ্বৰমৰ অলপ সাগৰৰ পাৰত খালি ফুৰিব আহিছোঁ দেখাই দিওঁ অলপ সেই সাগৰৰ পাৰটো আপোনালোকক খুব ৰ'দ দি আছে মানে দুপৰীয়া হয়তো 12টা বাজিলে চ' গাইছ জানিয়ে ইয়াতে মানে চাউথত ইমান গৰম সেইকাৰণে সাগৰৰ মজা লৈ গাঁৱতে আছে সৰু সৰু ভাইটি ভণ্টিসকলে স্কুলৰ পৰা আহিছে ইয়াতে ৰামেশ্বৰমত আৰু গাইছ মানে লগৰীকেইটা আগত গ'ল গুচি আমাৰ নিতুল ভাই আগতে গৈ থকাজন তো এই যে আপোনালোকে দেখিছে সাগৰৰ পৰাটো মানে এইখিনি লেতেৰা নিচিনা দেখি পায় কিন্তু এই মানে ফুলৰ জাবৰ কলপাতৰ জাবৰ এইবিলাক মানে পৰি থাকে তাৰ বাবে অলপ লেতেৰা দেখা পাইছে এইবিলাক যে দেখিছে সাগৰৰ পাৰত কলপাতৰ জাবৰ আচলতে তো গাইছ আমি মানে বাছৰ পৰা নুমিয়ে মানে জিৰি কৰা নাই একদম মানে চিটিত সোমাই গৈছোঁ ডাইৰেক্ট মন্দিৰবিলাক অলপ চাই ফুৰিছোঁ আমি ৰামেশ্বৰমত একদিন থাকিম মানে সেইবাবে অলপ চাই ল'লোঁ আৰু ৰাতিপুৱাই ঘূৰিম এইবিলাক খুব ধুনীয়া ধুনীয়া মন্দিৰ আছে पाँच ले गए थे
ইয়া বেগৰ দোকান, খুব ধুনীয়া ধুনীয়া বেগ আছে ইয়াতে। তো আমি এনেকৈ ঘূৰি আছোঁ 12টা বজাত ৰামেশ্বৰমত। ইয়া গাইজ সাগৰৰ মণি মুকুতাৰ দোকান, মানে ঘৰৰ গোটেইখিনি ডিজাইন আছে ইয়াতে। খুব ধুনীয়া দোকানখন, এইবিলাক দেখিছে গোটেই ডেক'ৰেশ্যনৰ কাৰণে আছে ঘৰত। ইয়া আমাৰ নিতুল ভাই, এয়া আমাৰ প্ৰদীপ দা আৰু ধন দা। এই যে দেখিছে আপোনালোকে, এইটো মন্দিৰৰ গেট হয় আচলতে, মন্দিৰ নিচিনা পায় গেটখনকে। গেট হয় আচলতে, এনেকুৱা ধৰণৰ গেট 3খন আছে এই মন্দিৰটোত। তো গাইছ, ইয়াৰ দেখিছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকলে মানে মন্দিৰত দৰ্শন কৰি আছে। তো ইয়াতে টিকট লৈ কেনে সোমাব লাগিব, টিকট লৈ সোমাব লাগিব ইয়াতে। অঁ, ৰামেশ্বৰমত বহুত এনেকুৱা ধৰণৰ মন্দিৰ আছে, তো আপোনালোকে দেখা পাব মোৰ ভিডিঅ'বিলাক, সম্পূৰ্ণ ভিডিঅ'বিলাক চাব। তো গাইছ, এইটো এটা গেটটো, মানে তেতিয়া যে কৈছিলোঁ এইখন এখন গেট হয়। তো আপোনালোকক এবাৰ মই দূৰৰ পৰা দেখাই দিওঁ। ইয়াত চাওক মোৰ পিছফালে, এবাৰ ভিউটো আপোনালোকক ভালকৈ দেখাই দিম মই বেক কেমেৰাদি দেখাই আছোঁ। এয়া চাওক, বহুত মানে কেপচাৰে কৰিব নোৱাৰি মানে মোবাইলটো, মানে মোৰ বহুত হয়, ওখ হয় গেটবিলাক, মানে ওখ চাওকচোন। তো গাইছ, এইটো এটা ৰামেশ্বৰমৰ খুব ধুনীয়া শিৱ মন্দিৰ হয়। ইয়াত চাওক আপোনালোকে ভিউটো। আমাক গাইড কৰিছে ককাই, এয়া হৈছে ইন্দ্ৰমোহন দা। তো গাইছ, ৰামেশ্বৰমত মানে বহুত গাড়ীৰ ভিৰ আছে, মানে পৰ্যটক বিভিন্ন ঠাইৰ পৰা আহেতো, সেইবাবে ৰাস্তাটো পাৰ হওঁতে একদম মানে সাৱধান, বহুত গাড়ী চলি থাকে। এই মন্দিৰবিলাক মানে ইপাৰ সিপাৰ হ'ব লাগে ৰাস্তাটো, তো অলপ মানে ছেফলি পাৰ হ'ব যদি আপোনালোকে আহে। চ' গাইছ, আৰু এটা মানে এইটো হৈছে হনুমান মন্দিৰ। তো আমাক এজন ককাই গাইড কৰি আছে, সি মানে ক'ব ইয়াৰ কথাখিনি অলপ। তো গাইছ, আমাৰ মন্দিৰ চোৱা হৈ গ'ল। তো এতিয়া বহুত গৰম হয়, তাৰ বাবে নাৰিকল পানী খাম এতিয়া, মানে নাৰিকলৰ দাম সুধি আছোঁ, এটাত মানে 50 টকা লয়। তো এতিয়া খাম মানে। নাৰিকল পানী খালোঁ গাইছ, ইমান গৰম মানে ভাবিছিলোঁ ঠাণ্ডা হ'ব নেকি ঠাইখিনি, সাগৰৰ পাৰৰ কথা।
ইমান গৰম